নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে JS টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ সপ্তম শ্ৰেণীৰ দ্বিতীয় দিনৰ গুণোৎসৱ প্ৰথম পৰ্যায় 2023 চনত অহা সমাজ বিজ্ঞানৰ প্ৰশ্নোত্তৰৰ বিষয়ে আলোচনা কৰিম। তোমালোক যদি মোৰ চেনেলত নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো সম্পূৰ্ণ চাবা বুলি আশা ৰাখিলোঁ। ব'লা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ইয়াত আছে 79 নম্বৰ কুৱেশ্যন। বায়ুমণ্ডলৰ কোনটো স্তৰে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীত পৰাত বাধা দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ, ট্ৰেটস্ফিয়াৰ। নেক্সট 80 নম্বৰ কুৱেশ্যন। তলত দিয়া চিত্ৰটোৰ পৰা আমি শিলৰ কোনটো স্তৰৰ কথা জানিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ, গেদীয় শিল। নেক্সট 81 নম্বৰ কুৱেশ্যন। যদি 0 ডিগ্ৰী দ্ৰাঘিমাংশত সময় ৰাতিপুৱা 7 বাজে, তেতিয়াহ'লে 20 ডিগ্ৰী পূব দ্ৰাঘিমাংশত সময় কিমান হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, পুৱা 8:20 বাজিব। এইটো আমি কেনেদৰে পাম? এইটো চোৱা, মই অংকটো ইয়াত কৰি দিছোঁ। 1 ডিগ্ৰীত 4 মিনিট, তেতিয়াহ'লে কিমান হ'ব? 20 ডিগ্ৰীত হ'ব 4 × 20 ইকুৱেল 80 মিনিট। তো আমি কি কৰিম এতিয়া? 80 মিনিটক যেতিয়া ঘণ্টাত নিম, 60 মিনিটেৰে হৰণ কৰিব লাগিব, ঘণ্টাক হৰণ কৰিব লাগিব, তেতিয়াহ'লে আমি কিমান পাম? 1.20 ঘণ্টা, 1 ঘণ্টা 20 মিনিট। তো যিহেতু 0 ডিগ্ৰী দ্ৰাঘিমাংশত ৰাতিপুৱা 7 বাজিছে, তো এইটোৰ লগত কি কৰিব লাগিব? যোগ কৰিব লাগিব। আমি কিমান পাইছোঁ? 1.20। এইটো যোগ কৰিলে, যিহেতু ঠাইডোখৰ পূব দ্ৰাঘিমাংশত অৱস্থিত, সেয়ে যোগ কৰিব লাগিব, আৰু পশ্চিম দ্ৰাঘিমাংশত হ'লে বিয়োগ কৰিব লাগে। তো ইয়াত আমি কিমান পালোঁ? 8:20 মিনিট। শুদ্ধ উত্তৰটো কোনটো হ'ব? চি নম্বৰ। তাৰপাছত নেক্সট 82 নম্বৰ কুৱেশ্যন। যদি এখন সাপ্তাহিক বজাৰ দেওবাৰে বহে, তেন্তে পৰৱৰ্তী সাপ্তাহিক বজাৰ কেতিয়া বহিব? তো এইটোৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, দেওবাৰ। নেক্সট 83 নম্বৰ কুৱেশ্যন। পাইকাৰী বজাৰত বস্তুৰ দাম কিয় কম হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ, সৰহ সামগ্ৰী একেলগে কিনাৰ বাবে। নেক্সট 84 নম্বৰ কুৱেশ্যন। গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা কিয় শক্তিশালী হোৱাৰ দৰকাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ, জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ বাবে। নেক্সট 85 নম্বৰ কুৱেশ্যন। নিৰ্বাচন সম্পৰ্কে ৰাইজক অৱগত কৰাবলৈ দলসমূহে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ, ৰাজহুৱা সভা অনুষ্ঠিত কৰি। নেক্সট 86 নম্বৰ কুৱেশ্যন। ভূমিস্খলন কিদৰে ৰোধ কৰিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, গছ গছনি ৰোপণ আৰু সংৰক্ষণ কৰি। নেক্সট 87 নম্বৰ কুৱেশ্যন। গাঁও পঞ্চায়তে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ, বিত্তৰ অভাৱ। তাৰ পাছত 88 নম্বৰ কুৱেশ্যন। বানাক্ৰান্ত অঞ্চলৰ লোকসকলে কেনেধৰণৰ ব্যৱস্থা ল'লে ক্ষয় ক্ষতিৰ পৰিমাণ হ্ৰাস হোৱাৰ সম্ভাৱনা থাকিব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, বানপানীৰ লগত সহাৱস্থানৰ উপায় অৱলম্বন কৰি। নেক্সট 89 নম্বৰ কুৱেশ্যন। অসমৰ সংৰক্ষিত বনাঞ্চলৰ ওপৰত ভিত্তি কৰি কেনে উদ্যোগ গঢ়ি উঠিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ, পৰ্যটন উদ্যোগ। 90 নম্বৰ কুৱেশ্যন। অসমত কিয় এতিয়াও কৃষি কাৰ্যই বাণিজ্যিক ৰূপ পোৱা নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ, ভূমিৰ ভগ্ন আকাৰ। নেক্সট 91 নম্বৰ কুৱেশ্যন। বৰ্তমান যুগত পানী কিয় সংৰক্ষণ কৰা উচিত?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ কম বাবে। কুৱেশ্যন নম্বৰ 92 কোভিড-19 অতি মহামাৰীৰ ক্ষেত্ৰত বিনামূলীয়া প্ৰতিষেধক ছিটা প্ৰদানত চৰকাৰৰ ভূমিকাৰ ক্ষেত্ৰত তলৰ কোনটো বিকল্প শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ ভূমিকা। নেক্সট 93 নম্বৰ কুৱেশ্যন কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ এটা প্ৰধান কাৰণ কি বুলি ভাবা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ নলা নৰ্দমাৰ অপপ্ৰয়োগ। নেক্সট 94 নম্বৰ কুৱেশ্যন ইউনেস্কোই কিয় ইতিহাস প্ৰসিদ্ধ কিছুমান ঠাইক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ পৰ্যটন ক্ষেত্ৰৰ গুৰুত্বৰ বাবে। কুৱেশ্যন নম্বৰ 95 গুপ্ত যুগৰ মন্দিৰ নিৰ্মাণৰ শৈলীক কিয় অনন্য বুলি ক'ব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ মন্দিৰসমূহৰ শিল্প বিদেশী প্ৰভাৱমুক্ত আছিল। নেক্সট 96 নম্বৰ কুৱেশ্যন চোল ৰজাসকলৰ এক অন্যতম অৰিহণা বৰ্তমানো ব্যৱহৃত হৈ আছে, সেই ব্যৱস্থাটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ জলসিঞ্চন পদ্ধতি। নেক্সট 97 নম্বৰ কুৱেশ্যন গ্ৰীক ৰোমান আৰু বৌদ্ধ শিল্পৰ সংমিশ্ৰণত ভাৰতীয় শৈলীত গঢ়ি উঠা শিল্পটোক আমি কি শিল্প বুলি ক'ব পাৰোঁ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ গান্ধাৰ শিল্প। ডি নম্বৰটো শুদ্ধ। নেক্সট 98 নম্বৰ কুৱেশ্যন আমাৰ দেশৰ উন্নয়নমূলক আঁচনিসমূহৰ গঠনৰ ক্ষেত্ৰত পোষকতা কৰা অনুষ্ঠানটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ নীতি আয়োগ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধুসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।